মাটিৰ ফেচ পেক সকলোৱে ব্যৱহাৰ কৰে, কিন্তু মই আজি আপোনালোকৰ লগত মইনো কেনেদৰে মুলতানী মাটি ফেচ পেক ব্যৱহাৰ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ল'লোঁ। মই 2 চামুচ এনেকৈ মুলতানী মাটি লৈছোঁ আৰু মুলতানী মাটিত সকলোৱে গোলাপ জল ব্যৱহাৰ কৰে, কিন্তু মই কেঁচা গাখীৰ 3 চামুচ মিক্স কৰি ল'লোঁ। এনেকৈ গোটেইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। কেঁচা গাখীৰ আৰু মুলতানী মাটি আপোনালোকে এবাৰ এনেকৈ ফেচ পেকটো লগাই চাবচোন। আপোনাৰ স্কিনখনত বৰ এটা ধুনীয়া গ্ল' আহে আৰু স্কিনখন বহুত ধুনীয়া হয়। আপোনাৰ যদি ছানবাৰ্ণৰ সমস্যা আছে, পিম্পলছৰ সমস্যা আছে, ব্লেক হেডছৰ সমস্যা আছে, তেতিয়াহ'লে এই ফেচ পেকটোৱে আপোনাৰ সকলো সমস্যা নোহোৱা কৰিব। আৰু ড্ৰাই স্কিনৰ সকলৰ বাবেও এই ফেচ পেকটো খুবেই ভাল হয়। এই ফেচ পেকটোৱে আপোনাৰ স্কিনৰ সকলো সমস্যা দূৰ কৰিব। এতিয়া মই গোটেই ফেচ পেকটো এনেকৈ মুখখনত ভালদৰে লগাই ল'ম।